নমস্কাৰ বন্ধুসকল, মোৰ ছেকেণ্ডটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। কালি প্ৰথমটো মিনি ব্লগত দেখুৱাইছিলোঁ যে বৰষুণৰ দৰে পৰিছিল আৰু ৰাতিপুৱা পৰিণতি চাওক কেনেকুৱা। মেক্সিমাম ৩-৪ ফিটকৈ বৰফ পৰিছে আৰু মোৰ দুই বন্ধু পূৰা ৰাস্তা উলিওৱা কামত লাগি আছে। কাৰণ কেলৈ ৰুমৰ পৰা আমাৰ য'ত ডিউটি কৰোঁ, আমি য'ত মৰ্চাত ডিউটি কৰোঁ তালৈ যাবলৈ আমাৰ ৰাস্তা নাইকিয়া হৈছে। আনকি এই বৰফ পৰাৰ কাৰণে আমাৰ বহুতো প্ৰব্লেমো হৈ যায়। পানীৰ কাৰণে লাইট নাথাকে, আৰু লাইট নাথাকিলে আমাৰ গৰম পানী নহয়, আৰু ঠাণ্ডা পানী ইয়াত খাব নোৱাৰোঁ। কাৰণ কেলৈ ঠাণ্ডা পানী খোৱাৰ লগে লগে আমাৰ বেমাৰটো হোৱাটো কম্পালচৰি। আৰু চাওকচোন দূৰলৈ চাওক, অলপ মন কৰক, ইমান ধুনীয়া লাগিছে পাহাৰখন। মই অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু ঘৰবিলাকৰ চাওক, ঘৰবিলাকৰ টিনপাতৰ ওপৰবিলাকত চাওকচোন, যেনেকৈ কাৰ্টুন মুভিত দেখুৱাৰ দৰে ঘৰবিলাকৰ গতে লাগিছে। আৰু এনে ভিডিঅ' যদি চাবলৈ আপোনালোকে ইচ্ছা কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এণ্ড কমেণ্ট কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লৈ কাইলৈ লগ পাম। আজিলৈ ইমানে, বাই বাই। এটা কথা, মোৰ চেনেলটো কিন্তু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।